নমস্কাৰ বন্ধুসকল, মই অনুপ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলত। আৰু আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। বিশ্ব পৰিৱেশ দিৱসৰ দিনা আমাৰ লগৰ কেইটামানে মিলি তো ৰাস্তাৰ সাইডে সাইডে য'ত গছ নাই তাত আমি গছ ৰুইছোঁ আৰু আপোনালোকেও গছ পুলি ৰুওক আৰু পৰিৱেশটো সেউজীয়া কৰি ৰাখক। আজি আমি সকলোৱে চাইকেল লৈ আহিছোঁ আৰু সকলোৱে মাস্ক পৰিধান কৰি তো আহক সকলোৱে আমি বৃক্ষৰোপণ কৰোঁ। আৰু আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনা আপোনালোকেও গছ পুলি ৰুওক। বাহির করে হুয়ানা খুরেরে দিয়ানা প্রেরণা ইয়ারে খাবতি রোয়ানা প্রেমর চুপ পাখনা প্রেমর চুপ পাখনা প্রেমর চুপ পাখনা। তো চাই থাকক ভিডিঅ'টো। বাহির করে হুয়ানা খুরেরে দিয়ানা
প্ৰেৰণা ইয়াৰে খাবতি ৰোৱানা প্ৰেমৰ উদ্ভাসনা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পৰাণ আৰু পুলি ৰোৱা হৈ গ'ল আৰু এতিয়া পুলিবোৰ গৰু ছাগলীয়ে দেখাবৰ কাৰণে বস্তা এনেকৈ বেৰা দিয়া হৈছে আৰু এতিয়া বৰষুণো দিব পাৰে সেইকাৰণে ভিডিঅ'টো বেছি দেৰি নবনাওঁ তো ভিডিঅ'টো শেষলৈকে চাওক যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আপোনালোকেও গছপুলি ৰুওক পৰিৱেশটো সেউজীয়া কৰি ৰাখক যাতে এতিয়া দেখিছে অক্সিজেনৰ যিমান অভাৱ পৰিছে আপোনালোকে গছ কটাতকৈ সদায় এটা এটা গছপুলি ৰুওক তো বতৰটো বহুত বেয়া হৈ আছে বৰষুণ দিব এতিয়া এতিয়া ৰোৱাটো ৰুম আকৌ পশ্চিম গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নয়নমণি শইকীয়া এতিয়া আমাৰ লগত আছে আৰু নয়নমণি শইকীয়াক কি কৰিলে চাওঁ আহক আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আজি গোলাঘাট পশ্চিম আঞ্চলিক ছাত্ৰ সন্থাৰ আৰু উদ্যোগত আজি এই বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় আৰু আমি সকলোৱে গছ ৰোৱা হওক আৰু আমি পৃথিৱীখন সেউজীয়া কৰি ৰাখোঁ ধন্যবাদ বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকেও কোনে কোনে গছ পুলি ৰুলে ভিডিঅ'টো তাক কমেণ্ট কৰি জনাব আৰু সকলোৱে ৰুৱক যদি এতিয়ালৈকে ৰোৱা নাই তো ধন্যবাদ